নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে আমাৰ চেনেলটো আদৰি লোৱাৰ বাবে আমি চিৰ কৃতজ্ঞ আৰু সেইফালৰ পৰা আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। যিয়ে নহওক, আমাৰ চেনেলৰ জৰিয়তে আমি সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰসমূহ আমি তুলি ধৰোঁ। আৰু আমাৰ এই চেনেলটোত বিশেষকৈ দুই ধৰণৰ কৰ্মচাৰী আছে। সেয়া হ'ল, প্ৰথমতে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰী, আনহাতে দ্বিতীয়তে হ'ল কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত কৰ্মচাৰী আমাৰ এই চেনেলটোৰ লগত জড়িত। আৰু সেই গতিকে আমি সদায় অসমৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত জড়িত শেহতীয়া কৰ্মচাৰী সংক্ৰান্তীয় খবৰসমূহ আমি তুলি ধৰোঁ। আৰু এই খবৰটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ কাৰণে। আৰু যিসকল কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত কৰ্মচাৰী কাশ্মীৰ ভেলীত তেওঁলোকে কৰ্মৰত হৈ আছে, সেইসকল কৰ্মচাৰীৰ 3 বছৰলৈকে তেওঁলোকে যি ইনচেণ্টিভ লাভ কৰি আছিলে, সেয়া তেওঁলোকে 1/8/2021 তাৰিখৰ পৰা সেই ইনচেণ্টিভসমূহ কাশ্মীৰ ঘাটিত তেওঁলোকে লাভ কৰি থাকিব। আৰু এই সম্বন্ধে এই নটিচটো প্ৰকাশ পাইছে, আৰু য'ত আমি আপোনালোকক একেবাৰে শেষৰ পেৰেগ্ৰাফৰ মাজৰ 3 শাৰী পঢ়ি দিব ওলাইছোঁ, য'ত লিখা আছে, ইনচেণ্টিভছ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ৱৰ্কিং ইন কাশ্মীৰ ভেলী ফৰ এ ফাৰ্ডাৰ পিৰিয়ড অফ 3 years উইথ এফেক্ট ফ্ৰম 1/8/2021। তাৰমানে 1/8/2021 তাৰিখৰ পৰা কাশ্মীৰ ঘাটিত কৰ্মৰত সকলো কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ তেওঁলোকে কাশ্মীৰ ভেলীত পাই থকা সুযোগ সুবিধাসমূহ, ইনচেণ্টিভসমূহ তেওঁলোকে 3 বছৰৰ কাৰণে পাই থাকিব। ভিডিঅ'টো আপোনালোকৰ আন বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীৰ লগত জড়িত শেহতীয়া খবৰসমূহ নিয়মীয়াভাৱে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।